ল'ৰাকেইটাক বৰশীত পাবলৈ পঠিয়াইছিলে এতিয়ালৈকে আহিয়ে পোৱা নাই ভালকে ওলাই গৈছো খাম কি এতিয়া ল'ৰাকেইটা আৰে মানুহবোৰ কলৈ যায় ক'ব নোৱাৰো এই পানী হৈছে ইয়ে ৰহ চুৰি নাথাকিবি ৰ আহিছোং দে একেবাৰে ভাতটো যোগাৰ কৰচোন বিৰাট ভোক লাগিছে মোৰ ভাতখিনি হৈ আছে ভাত একো নাই একো বনোৱাই নাই মই একো বনোৱা কেলে নবনাবি মই ৰাতিপুৱা ঘৰৰ পৰা ওলাই গৈছো এতিয়া ভোক লাগিছে মোৰ বনাবলৈ একো নাই কি বনাম বনাবলৈ একো নাই মানে ল'ৰাকেইটা বৰশীত পাবলৈ পঠিয়াইছো আহি পোৱাই নাই আৰু কি বেলেগ চব্জি নাই নেকি নাই আৰে চব্জি কি আছে কিবা কিবি বনাব নোৱাৰো নেকি ফিনিশিং দিব কি পাব সেই তহঁতৰ পিছফালখনো পালেহি পালে মানে বান্দা ওচৰ পাওঁ হৈছে পিছফালে এতিয়া কথা নহয় একেবাৰে মানে তুমি দুটাই শুন মোৰ ঘৰৰ ল'ৰা ছোৱালী আৰু মোৰ মাইকীটো তহঁতৰ লগতে গোটাইছো এতিয়া হা আমি মানে অকমান আমাৰ একেবাৰে প্লেটফৰ্মত গুচি যাবি আৰু তহঁতি ক'ত যাবি পিছে আমি মানে দাসৰ ঘৰ হাজৰিকা ঘৰ মাংসটো অকমান ভাল পানী হৈছে তহঁতি কি হাজৰিকা ঘৰ মাংস ডাল দাসৰ ঘৰ মাংস চাল খেতি ওখ হলেও গেৰাণ্টি নাই কিন্তু পানী বাঢ়ি আছে ডাঙৰকে বাঢ়িছে ভিতৰত গতিকে সাৱধান হৈ থাক কিন্তু দেই মানুহ মই কিন্তু এইটো কথা কলো আৰু তহঁতৰ এইবিলাক হেৰি যে চাউল পাত এইবিলাক কিন্তু হেৰি কৰি কাৰণ পানী ভাল কৈছ কাৰণ পানী এতিয়া ক'ব নোৱাৰো নহয় বোলে 5 দিন থাকিব 6 দিন থাকিব এমাহো থাকিব একো গেৰাণ্টি নাই মানে পানী আগতে কৈ আহিব নেকি তোৰ ঘৰলৈ আহিছো মাছ খালে গৈছো কেইদিন থাকিম সেইটোতো কৈ থৈ নকয় গতিকে চৰকাৰে যদি আৰে ভাই চৰকাৰী যিবিলাক প্ৰচেছ এইবিলাক প্ৰচেছ বহুত পানী শেষ হোৱাৰ পিছতে ৰিলিজ আহি পাই আমি বাৰু আমাৰ পঞ্চায়তৰ ফালৰ পৰা কিন্তু তোৰ
ঘৰটো যেনেকে বুজিছে মোৰ গোটো ঘৰ পৰি আছে আজি তাই ৰাইজৰ 12টা আছো কাৰণে এনেকে টেনচন বুজাইলগীয়া মোৰ ঘৰটোৰ লগতে তোৰ আমাৰ ৰাইজৰ প্ৰতিনিধিৰ ঘৰটো পুৰিলে বেছিহে ভাল তাৰমানে তেতিয়া প্ৰতিনিধি পিছে উৎপাদ লগাব না মই সেইকাৰণে আহিছো কথাটো শুনিলো তই যিমান পাৰ এইবিলাক ৰেডি কৰ চাউল পাত 1 মাহ মানৰ কাৰণে ৰেডি কৰ মই এদিনৰ কাৰণে উলিয়াবলৈ চিন্তা কৰিব লগা আছে এমাহৰ কথা মোৰ কথা অকল আছে সেইজনে দাসৰ ঘৰত মই বাকী খান্তে খান্তে বিৰাট গণ্ডগোল হৈ গৈছে আজি গ'লে সাপ কৰি তাকো নিদুং বুলি কয় তোমাৰ মাৰ খাবলৈ যে পইচা নোলায় এই শাক পাচলি চাউল কিনিবলৈ পইচা নোলায় হা অকল সেইটো কথা নহয় তাৰপিছত তোৰ ল'ৰা ছোৱালী তাৰপিছত গুণ গাই এইবিলাক কি চিন্তা কৰিব নালাগে সব আমি নি আমাৰ প্লেটফৰ্মত খোৱা পানী ব্যৱস্থা কৰে আমাৰ ঠিকে আছে যিমান হৈছে ভাল হৈছে আৰু তাৰ পানীটো খালেও আমি সদায় বাৰিষা চিজনত এটা কাম কৰিব লাগে গম পাইছে আমি যিমান পাৰোঁ পৰিষ্কাৰ পানী খাব লাগে অকল বাৰিষা চিজনত নৰ্মেলি আমি সদায় পৰিষ্কাৰ পানী খাব লাগে পানী সদায় উতলাই ঠাণ্ডা কৰি আমাৰ মানুহৰ যিবিলাক বেমাৰ হয় তাৰে 90% বেমাৰ একমাত্ৰ পানীৰ কাৰণে হয় এশটা বেমাৰ পানী খাবলৈ পানী নাখাওঁ পানী খাব লাগিব আমি কিন্তু আৰু এটা সহজ উপায় এটা আছে কি ক'ম ৰ'বা আমাৰ এটা টেবলেট আছে কি টেবলেট টেবলেটটোৰ নাম হৈছে হেল'জেন টেবলেট সেইটো খালে নাখালে হ'ব নেকি সেই টেবলেটটো আমি পানীত যদি দিওঁ তেতিয়া পানীখিনি বিশুদ্ধ হয় সেই টেবলেটটো আমি বাৰিষা চিজনত বিশেষভাৱে ব্যৱহাৰ কৰিব লাগে তাৰমানে সেই টেবলেটটো পানীত বিশুদ্ধ হয় ঠাণ্ডা কৰি খাবলৈ গৰম কৰি খাব লাগে মানে কি গৰম পানীটো স্বাস্থ্যৰ কাৰণে উপকাৰী ৰচোন সেই টেবলেটটো যদি ডাইৰেক্ট মই খাই পিনে তেতিয়াহ'লে 1 মাহমান পানী ফিল্টাৰ নকৰাকৈ খাব চৰকাৰে ৰিলিফ দিব আমি পঞ্চায়তৰ ফালৰ পৰা চাম নিজৰো যোগাৰ আছে গৰু ছাগলীৰ কাৰণে কিবা খানা এইটো মানে দানা পানী কিবা মানুহকেইটা খাবলৈ আছে কিন্তু কাম কৰি থকাৰ কাৰণে সময় পোৱা নাই হয় নহয় খাবলৈ কিন্তু গৰু ছাগলী কেইটাতো খাবৰ কাৰণে সময় আছে মানুহৰ কাৰণে তই ঘাঁহ চাহ যোগাৰ কৰি দিছ মানুহকেইটা বাচিলে হ'ল মানুহকেইটা তোৰ যেতিয়া এনেকুৱা এটা বিপদ আহিব হা এনেকুৱা এটা তোৰ চিকিৎসা বিষয়ে হওক বা কিবা বিপদ এটা আহিব যিটো সময়ত তোৰ ঘৰত পুৰা ছাগলী এটা বিক্ৰী কৰিবি তই টকা 5,000 8,000 10,000 কিবা এটা পাবি এইটো সহায় কৰিব নকৰে বিৰাট ডাঙৰ কথা তাকে মনত পেলাই দিলি একেবাৰে মানে মোৰ কি হৈছিল জানো যোৱা বছৰ কই না যোৱা বছৰ একটা ছাগলী পিচিছে খাচী এটা পিচিছে একেবাৰে 10,000 পাইছে আৰু 10,000 5,000 টকা মাইকীটোক দি আৰু 5,000 ডাইৰেক্ট দাসৰ ঘৰত মই মত পাতৰ পাতি মাৰিছে এই বস্তুবিলাক হৈছে এতিয়া কুকুৰা এটা বিক্ৰী কৰিলে টকা এটা 1 কেজি কুকুৰা এটা বিক্ৰী কৰিলে টকা 400 তাৰ 500 টকা পাবি হয় ন তোৰ সেই পইচাতে আমি আলু দালি কিবা কিনি খাব পাৰো নোৱাৰো ঘৰখন চলাব টকা হয় নহয় গতিকে সেইবিলাক হৈছে পশুধন আমাৰ আৰু সেইবিলাক বস্তু আমি যেনেকে নিজৰ পেটটোৰ কথা চিন্তা কৰিছো ঠিক তেনেকৈ বাৰিষা চিজনত গৰু ছাগলী হাঁহ কুকুৰা এইবিলাক কথা আমি চিন্তা কৰিব লাগিব নহয় আমি মানুহকেইটা বাচিলে মানে তেতিয়া সেইকেইটা আকৌ পিছত গোটাব পাৰিব কিন্তু তোৰ যিকেইটা অলৰেডি গোটাই থৈছিলি সেইকেইটাতো মই দিব লোকচান হ'ব নহয় আমাৰ যিবিলাক বস্তু আছে মানে আমি মানে আমাৰ যিবিলাক সম্পত্তি আছে আমাৰ কাগজ পত্ৰ যিবিলাক নথিপত্ৰ আছে তোৰ ৰেচন কাৰ্ড আধাৰ কাৰ্ড পান কাৰ্ড তোৰ এইটো জব কাৰ্ড এই কাগজ পত্ৰবিলাক বনাব যাওঁতে বহুত টকা খৰচ সময় খৰচ হয় 3-4 দিন লেবাৰ কাৰ্ড আছে আকৌ সেইবিলাক বস্তু আমি বাৰিষা সময়ত যাতে নষ্ট হৈ নাযায় তাৰ কাৰণে যদি ওপৰ ঠাইত ৰাখিব পাৰো বা আমি ভালদৰে যদি ৰাখিব পাৰো নষ্ট হৈ নোযোৱাকে তেতিয়া সেই বস্তুখিনি আমাৰ বহুতখিনি সুবিধাজনক হয় কাৰণ আজিকালি এইবিলাক কাৰ্ডৰ অবিহনেতো একো অৰ্থই নাই এইবিলাক চব কথা আমি গুৰুত্ব দিব লাগিব তাৰপৰা ল'ৰা ছোৱালীকেইটা জনম পাই আহিলে কৈছিলো নাই
ল'ৰা ছোৱালীকেইটা কি হ'ল ল'ৰা ছোৱালীকেইটা মই মানে ইহঁতক কথাকে খতম কৰোঁ তাকে ভাল লাগিছে মই কথাটো চা বাৰিষা চিজনত বাঢ়নি পানী বাঢ়ি আহে নহয় ল'ৰা ছোৱালী আমাৰ বাৰিষা চিজনত ল'ৰা ছোৱালী পানীত পৰি নহ'লে মৃত্যু হোৱাৰ বাতৰি আমি শুনিছো হয় নহয় গতিকে ল'ৰা ছোৱালী ক্ষেত্ৰত আমি মানুহ বহুত সাৱধান হ'ব লাগে ল'ৰা ছোৱালী আমি পানীৰ ওচৰলৈ যাব দিব নালাগে এই ক্ষেত্ৰত মাক বাপেক বা ওচৰৰ ৰাইজ সকলো সচেতন হোৱাটো প্ৰয়োজন আৰু বাকী ভাল কাম জেগাডোখৰৰ নামটো কৈ দিছে ভাত নানে বুলি ক'ত সুধিছে কৈছে ভাল লাগি যাব মোৰ আজিকালি মান নেযায় ভাল খাই দিল শেষ হ'ল